প্ৰায় 6:30মান আৰু মই আহিছোঁ এটা বিশেষ উদ্দেশ্যৰে। এফালে যদি সফল হয় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কি কিনো হয়। ঠিক আছে তেনেহ'লে। নমস্কাৰ, আজি মই উপস্থিত আছোঁ এটা ষ্টুডিঅ'ত। মানে এয়া মোৰ মামায়ে হয়, দাদাও হয়, আৰু তেওঁ নতুনকৈ এটা গানৰ কাম আৰম্ভ কৰিছে আমাৰ যোৰহাটৰ বাহনাৰ এম ষ্টুডিঅ'ত। আৰু কিবা এটা কৈ দিয়ক। হয়, নমস্কাৰ। মোৰ কথা আৰু সুৰেৰে মই এটা বিহুগীত আৰম্ভ কৰিছিলোঁ, আৰু অতি সৌভাগ্যৰ কথা যে মোৰ এই গীতটোত কণ্ঠদান কৰিবলৈ আহি উপস্থিত হ'লি অসমৰ জনপ্ৰিয় গায়ক মণ্টুমণি শইকীয়া, আৰু গীতটোত কণ্ঠ নিগৰাব অসমৰ প্ৰতিশ্ৰুতি সম্পন্ন গায়ক নিতু নিয়ৰে। লগতে গীতটোৰ সংগীত পৰিচালনা কৰিবলৈ অতি ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ স্বনামধন্য শিল্পী পংকজ বৰাদেৱ। গতিকে মই ৰাইজলৈ এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে আমাৰ এই গীতটো আদৰি ল'ব বুলি আশা থাকিলে। আৰু মানে ইয়াত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি দা, আৰু মই তেওঁক কিবা এটা ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোকে ভোগালী ওলগ জনালোঁ, মৰম জনালোঁ। এটি সুন্দৰ গীত আজি ডাবিং কৰিলোঁ, আৰু গীতটি সংগীত পৰিচালনা কৰিছে মোৰ ককাইদেউ, লগতে বন্ধুও হয় পংকজ দা। আশা কৰোঁ আপোনালোকে সকলোৱে শুনি ভাল পাব, আৰু গীতটো যিমান পাৰে শ্বেয়াৰ কৰিব। গীতটি সুন্দৰকৈ ইতিমধ্যে গোৱা হৈ গ'ল। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। যিমান পাৰে গীতটি এটাই শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু মোৰ চেনেলটো আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আছে পংকজ দা। নমস্কাৰ, মই পংকজ বাই পোনপ্ৰথমে পলমকৈ হ'লেও অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। দুটি গীত কৰিছে, তাৰ এটি কণ্ঠ নিগৰাইছে মোৰ বন্ধু তথা ভাতৃ। আচলতে বয়সত যদিও মোতকৈ সৰু, কিন্তু আমি প্ৰথমৰ পৰা আচলতে গুৱাহাটীত একেলগে বন্ধুৰ দৰে থকা, আমি একে সময়তে গুৱাহাটীলৈ যোৱা। গীতটিত আৰু আন এটি গীতত কণ্ঠ নিগৰাব আমাৰ নিতু, আৰু ৰেকৰ্ডিং হৈ আছে আমাৰ এম ষ্টুডিঅ'ত, আমাৰ মৰমৰ মনদ্বীপৰ তাত। গতিকে আশা কৰিছোঁ আমাৰ জান 2021 দুয়োটা গীত আপোনালোকে শুনিব। গীতটি খুব ভাল পাব, আৰু মনটোৱে খুব ধুনীয়া গাইছে। আজি মনটোৱে ইতিমধ্যে গালে, খুব ধুনীয়া গাইছে। নিতুৱে গাব এতিয়া। জান 2021 দুয়োটা গীত শুনিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ গীতটো শ্বেয়াৰ কৰিব, যাতে আমাৰ প্ৰচেষ্টাসমূহ, বিশেষকৈ ৰাজীৱ দা, নিতু, মনদ্বীপ, মণ্টুমণি, মোৰ প্ৰমুখ্যে আমাৰ যি কষ্ট, সেই কষ্ট আচলতে স্বীকৃতি আপোনালোকে দিব লাগিব। গতিকে গীতটো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ কষ্টবোৰ সাৰ্থক হ'ব। আৰু এতিয়া আছে এয়া নিতুত দা, বৰ ওখ মানুহ দেই। ওখয়ে মোতকৈ চাপৰ। নমস্কাৰ, অসমবাসী ৰাইজলৈ শেহতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ অতি মৰমৰ মোৰ দাদা ৰাজীৱ নাথ, তেখেতৰ কথা সুৰ, আৰু লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া, আৰু আমাৰ এজন মৰমৰ দাদা, এজন শিল্পী পংকজ বৰা। আপোনালোকে দেখিছে চাগে, তেওঁ পৰিচালনাত মণ্টুমণি দাই অতি সুন্দৰকৈ গীতটি গালে, আৰু আমিও গাবলৈ চেষ্টা কৰিম। আমি শিল্পী নহয়, কিন্তু ভাল পাওঁ। আহিছোঁ লগত একেলগে কৃষ্টিটো জীয়াই ৰাখিবলৈ অসমে। আৰু যিয়ে নহওক, আপোনালোকে জান 2021 আঁকোৱালি ল'ব বুলি আশা কৰি, লগতে আমাৰ ভাতৃ অতি মোৰ মৰমৰ মনদ্বীপ, তেওঁ ষ্টুডিঅ'তে আমি আহি গানটো ৰেকৰ্ডিং কৰিছোঁ, আৰু অসমবাসী ৰাইজে আমাৰ গানটো আদৰি ল'ব বুলি আশা কৰিলোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। ধন্যবাদ। আৰু এম ষ্টুডিঅ'ৰ মালিক হৈছে এজন। নমস্কাৰ। হ'ব, আপোনালোকে কৰক। পাহৰি যা